এই যে গেৰাণ্টি আৰু ৱাৰেণ্টি এই দুটাৰ মাজৰ পাৰ্থক্য কি বাৰু? চাওক, যেতিয়া আমি কোনো এটা বস্তু কিনিবলৈ যাওঁ, কোনোবাই আমাক গেৰাণ্টি দিয়ে আৰু কোনোবাই ৱাৰেণ্টি দিয়ে, আৰু কোনোবাই গেৰাণ্টি আৰু ৱাৰেণ্টি দুয়োটাই দিয়ে আৰু কোনোবাইতো এটাও নিদিয়ে। এতিয়া প্ৰশ্ন হয় যে এই দুটাৰ মাজত পাৰ্থক্য বাৰু কি? মই আপোনালোকক কওঁ। মানি লওক যে আপুনি বস্তু এটা কিনিছে আৰু সেই বস্তুটো ৱাৰেণ্টিত আছে, আৰু যদি সেইটো বেয়া হৈ যায় তেতিয়া দোকানীয়ে সেই বস্তুটো আপোনাক ভাল কৰি দিব। মানে ৱাৰেণ্টিৰ কেছবোৰত ভাল কৰি দিয়া হয়। কিন্তু সেই বস্তুটো যদি গেৰাণ্টিত আছে, তাৰপিছত সেইটো বেয়া হৈ গ'লে দোকানীয়ে আপোনাক সলনি কৰি নতুনকৈ আপোনাক দিব। মানে আপুনি নতুন বস্তু পাব। মানে ৱাৰেণ্টিৰ কেছবোৰত ভাল কৰি দিয়া হয় আৰু গেৰাণ্টি কেছবোৰত নতুনকৈ দিয়া হয়। আপুনি ইয়াৰ আগত এই কথাটো জানিছিল নে? কমেণ্ট কৰি জনাওক। আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।